আজি আমি গৈ আছো অলপ ফুৰিবলৈ। আপোনাৰ বতৰ ভাল আপোনাৰ ৰিজৰ্ট চাব আহিলোঁ। ৰিজৰ্টখন লগাই দিম এইটো কৰি দিব অকণমান আমাকো আগবঢ়াব যেনে আৰু মৰম দিব আশা থাকিলে আপোনালোকে অল গাইজ। A few moments later. হেই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইজ একেবাৰে বেয়া নাপাব, অলপ দেৰি হ'ল ভিডিঅ' আপলোড কৰা, সময় অলপ মিলাব পৰা নাই, গতিকে বেয়া নাপাব। আমি চেষ্টা কৰিম আগলৈ সপ্তাহত এটাকৈ ভিডিঅ' দিবলৈ। চ' গাইজ ভিডিঅ'টো শেষলৈ চাওক। অলপ ফুৰিবলৈ ওলাইছোঁ, কি নকৰোঁ চাই থাকক। বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই, এনেই এটা জাষ্ট ব্লগ এটা বনাইছোঁ, আপোনালোকে চাব। আৰু যদি ভাল পায় অলপ হ'লেও ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহি পালোহি বকুল ব্ৰিজ, ডিব্ৰুগড়ত অৱস্থিত, দেখিবলৈ পাইছে। আমাৰ লগত মনদীপ আছে, মোৰ লগৰ। আহকচোন কথা পাতোঁ। মনদীপ, খবৰ খাতি ক? আছোঁ আৰু দেই, এনেই অকণমান ফুৰিব আহিলোঁ আজি। বতৰো ভাল, আপোনাৰ ৰিজৰ্ট চাব আহিলোঁ। ৰিজৰ্টখন লগাই দিম। দেখিবলৈ পাইছে এয়া ডিব্ৰুগড় বকুলৰ ৰিজৰ্ট। মনদীপ, ইয়াত কি আছে ন? ইয়াত ক'বলগীয়া কি আছে, দুপৰী ঘৰ বুলি কয় তেনেকুৱা ঘৰ দুটামান আছে। মানে বিশেষকৈ দূৰৰ পৰা দেখিব গ'লে তাত হাঁহ কুকুৰা ধেৰ আছে, তাৰপৰা পুখুৰী চুখুৰী আছে, কিন্তু বিশেষ কথা ইমানটোৱে যে আজিলৈকে তাত সোমাই নাই। সোমাম, নিশ্চয়কৈ এদিন সোমাম, কেতিয়াবা সোমাম। আপোনালোকে ব্লগ পাব, সেইটো ব্লগ নিশ্চয় দিম। গাইজ আপোনালোকে কেতিয়াবা আহিব, ইয়াত ভাল ভাল বস্তু আছে বহুত। এতিয়া ফুৰি যাব, ডিব্ৰুগড় বকুলত আছে। আৰু এইখন দেখিছে বকুল ব্ৰিজ নতুনকৈ বনাইছে, বেছি দিন হোৱা নাই। यही नहीं, अभी और सुनिए। গাইজ এই মন্দিৰটোৰ নাম কি হয় কমেণ্ট কৰি জনাবচোন দেই। रुको जरा सबर करो। গাইজ আহি পালোহি ৰুম, খাই বৈ অলপ বহিছোঁ। আমাৰ ওচৰত মনদীপ আছে, মনদীপ কিবা এটা ক'ব। কি ক'ম আৰু, গৰমত এনেই কেনেকুৱা লাগিছে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ বাৰু। তেনেকৈ একো নাই, মানুহে চাই কিনে হাঁহিছে চাগে। একো নাই দিয়া, হাঁহিব নালাগে, এদিন নহয় এদিন বনাই আছে দেই, চাই কিনে আৰু বকুৱাব। মনদীপ, গৰমটো কেনেকৈ আজি? গৰম কি গৰম, ভাল বতৰ বুলি কৈছিলি। নাই ব্ৰিজত থাকোঁতে ইমান ধুনীয়া বতাহ মাৰি আছিলে, তেনেকৈ ভাল লাগিছিলে, কি ভাল বতৰ। তাৰপৰা যেতিয়া বেলিটো মানে অকণমান তাৰিফ কৰিলোঁ, বা সি বেছি তেলে ফাটিলে, তাক একদম ভালকৈ আমাৰ ঘানি ঘূৰাই দিলে আৰু কি ক'ব আৰু, ভাল দিলে। 12 seconds later. শেষত গাইজ যদি ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাগে জানে, আৰু যদি নাজানে কৈ দিয়ক। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, অকণমান আমাকো আগবঢ়াব যেনে আৰু মৰম দিব আশা থাকিলে আপোনালোকে। অল গাইজ লাভ ইউ। Thank you, bye bye.